মেৰাপানীত নাগালেণ্ডৰ পৰা অনা চুৰি গাড়ীসহ 4জনক আটক। মেৰাপানী আৰক্ষীৰ অভিযানত যোৱা নিশা নাগালেণ্ডৰ পৰা 3জন লোকে এখন NL01P0351 নম্বৰৰ ইকো ভেন চুৰ কৰি আনি মেৰাপানীত 60,000 টকাত বিক্ৰী কৰিবলৈ লওঁতেই আৰক্ষীৰ জালত পৰে। ঘটনা সন্দৰ্ভত মেৰাপানী আৰক্ষীয়ে মেৰাপানীৰে আন এজন নীৰেন বৰা নামৰ ব্যক্তিক আটক কৰিছে। যুৱক কেইজনক ইতিমধ্যে প্ৰাথমিক চিকিৎসা কৰি জেললৈ প্ৰেৰণ কৰিছে। হয়, এই গাড়ীখন ইকো গাড়ীখন আছিলে। এইখন আপোনাৰ নাগালেণ্ডৰ কোহিমাৰ পপুলাৰ বেকাৰী বুলি এখন ডাঙৰ বেকাৰী আছে, সেই তাৰ গাড়ী আছিলে। তো তাৰ সেই গাড়ীখনে চুৰ হৈছিলে। চুৰ হোৱাৰ পিছত আমি যেতিয়া পেট্ৰলিং থাকোঁতে অলপ চিক্ৰেট ইনফৰমেশ্যন এটা পালোঁ। আমি গাড়ীখন ধৰিলোঁ আপোনাৰ মেৰাপানী ট্ৰেক্টৰালিৰ ওচৰত। তেওঁলোকে প্ৰথমে পলাই গৈছিলে, তাৰপিছত আমি তেওঁলোকক ধৰিবলৈ সক্ষম হ'লোঁ। সক্ষমতে আমি দেখিলোঁ যে সেই গাড়ীখনৰ হেৰিটো লকটো ভঙা আছে, চাবি তাবি নাই, কোনো কাগজ পত্ৰও নাই। তেতিয়া আমাৰ সন্দেহ হ'ল। আমি তেওঁলোকক 3জন ব্যক্তি আছিলে। এজন আছিলে আপোনাৰ আশিষ ৰয়, তেওঁ গাড়ীখন চলাইছিলে। তাৰপিছত CS অলি হল বুলি এজন লোক আছিলে কহিমাৰ, আৰু ভাইকন কড বুলি আছিলে। এই তিনিওজনে মিলি পেলাই আচলতে চুৰ কৰিছে চাগে। তেওঁলোকে এটা কনস্পিৰেচি, ক্ৰিমিনেল কনস্পিৰেচি তেওঁলোকে এটা কৰিব লাগিব। কৰি পেলাই এই গাড়ীখন তাৰ পৰা লৈ আনিলে। আৰু ইয়াত এজন মানুহৰ লগত তেওঁলোকে কণ্টেক্ট কৰিছিলে। সেই মানুহজন তেওঁলোকৰ ষ্টেটমেণ্টত আমি গম পালোঁ নীৰেন বৰাৰ ৰঙাই বুলি। তো সেই মানুহজনৰ লগত লগ হৈ ইয়াত ক'ৰবাত বেচিলেহেঁতেন তেওঁলোকে, মানে যুঁজা চলাই আছিলে বেচাৰ কাৰণে। তো গতিকে তেওঁলোকে এটা গোট হৈ পেলাই এটা প্লেনিং কৰিছিলে গাড়ীখন বেচাৰ কাৰণে। কিন্তু সেইখিনি তেওঁলোকক আমি হ'বলৈ নিদিলোঁ। তাৰ আগতে আমি কৰায়ত্ব কৰিবলৈ তেওঁলোকক সক্ষম হ'লোঁ। আৰু তেনেকুৱা এটা চক্ৰ, এই চক্ৰটোত আৰু কোনোবা বেলেগ ব্যক্তিও থাকিব পাৰে। আমি ইণ্টাৰগেশ্যন কৰি আছোঁ। সেইটো মই ভাবোঁ খুব সোনকালে সেইটো ওলাব তদন্তত। আৰু ইতিমধ্যে আমি তাৰ পৰা কনফাৰ্মো কৰিছোঁ, নাগালেণ্ডৰ কহিমাৰ পৰা তাৰ থানাৰ লগতো কনফাৰ্ম কৰিছোঁ। এই বেকাৰীখনৰ মালিকৰ লগতো কনফাৰ্ম কৰিছোঁ সেইখন চুৰি হোৱা বুলি তেওঁলোকে আমাক জানিবলৈ দিছে। তেওঁলোকৰ তাতে কেছো ৰেজিষ্টাৰ কৰিছিলে। গতিকে তাৰ পৰা চাগে টীম আহিব। হয়, গাড়ীখনৰ নম্বৰ NL01P0351, হোৱাইট কালাৰ মাৰুতি চুজুকি ইকো গাড়ী।